যদি আপুনি আপোনাৰ বিবাহিক জীৱন, সম্পৰ্ক আৰু মনৰ শান্তি বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টোত আপুনি জানিব পাৰিব স্বামী-স্ত্ৰীৰ সম্পৰ্ক কিয় বেয়া হয় আৰু কেনেকৈ সৰু সৰু ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। লগতে এইটোও জানিব কথা-বতৰা, সময় আৰু বিশ্বাসে কেনেকৈ সম্পৰ্ক সুধাৰে। এইটো কেৱল একচুৱেলি ভিডিঅ' নহয়, এইটো এটা মনৰ জাগৰণ আৰু সম্পৰ্ক বচোৱাৰ এটা পথ। তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজিৰ সমাজত বিবাহিত জীৱনত এটা সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ সমস্যা দেখা যায়। স্বামী আৰু স্ত্ৰীৰ মাজত দূৰত্ব বঢ়া প্ৰায়ে দেখা যায় আৰু আৰম্ভণিতে য'ত ভাল পোৱা, বিশ্বাস আৰু সন্মান আছিল, সময়ৰ সৈতে সেইবোৰ কিন্তু লাহে লাহে কমি যায়। এই সমস্যাটো কিন্তু লাজৰ কথা নহয়, কিয়নো প্ৰায় সকলো বিবাহিত জীৱনত কিন্তু এই সমস্যাটো কেতিয়াবা নহয় কেতিয়াবা আহে। প্ৰশ্নটো হৈছে এই সম্পৰ্কটো কিয় বেয়া হয় আৰু ইয়াক পুনৰ কেনেকৈ সুধাৰিব পাৰি। চাওক, স্বামী স্ত্ৰীৰ সম্পৰ্কটো বেয়া হোৱাৰ মুখ্য কাৰণবোৰ কি জানেনে? এই সম্পৰ্কটো বেয়া হোৱাৰ 5টা কাৰণ আছে। 1 নম্বৰ কাৰণটো হ'ল কথা বতৰাৰ অভাৱ। সম্পৰ্ক বেয়া হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল কথা নোকোৱা। এজনে আনজনৰ লগত কথা নোকোৱা। স্বামী স্ত্ৰীয়ে মনৰ কথা কিন্তু মনতেই ৰাখে। একেলগে বহি খোলাখুলি কথাবোৰ নকয়। দুখ থাকে কিন্তু এজনে আনজনক নকয়। মনত আশাও থাকে কিন্তু সেই আশাবোৰ নজনায়। অভিযোগো থাকে কিন্তু চুপ থাকে আৰু ইয়াৰ ফলতেই ভুল বুজাবুজিৰ জন্ম লয়। আৰু 2 নম্বৰ হ'ল বুজাবুজিৰ অভাৱ। এজনে আনজনক বুজিবলৈ চেষ্টা নকৰে। স্বামীয়ে ভাবে মইতো বাহিৰত কাম কৰি আছোঁ, ইনকাম কৰি আনি দি আছোঁ, যি লাগে সেইটো দি আছোঁ, আৰু কি লাগে। আৰু স্ত্ৰীয়ে ভাবে মই ৰাতিপুৱাৰ পৰা ঘৰৰ সকলো কামবোৰ কৰি থাকোঁ, সকলো কামবোৰ ময়ে কৰি আছোঁ, মোক কোনেও নুবুজে, মোক কোনেও বুজি নাপায়, মোৰ কষ্টটো কোনেও নুবুজে। দুয়োপক্ষেও কিন্তু নিজৰ কষ্টটো খালি দেখে, কিন্তু এজনে আনজনৰ কষ্টটো বুজিবলৈ চেষ্টা নকৰে। আৰু 3 নম্বৰ হ'ল অহংকাৰ আৰু ইগ'। এইটোৱে কিন্তু আটাইতকৈ ডাঙৰ প্ৰব্লেম। এজনে ক'ব মই কিয় ক্ষমা বিচাৰিম, আনজনে ক'ব মই কিয় প্ৰথম কথা পাতিম। আৰু ইগ'ই কিন্তু সম্পৰ্কটো ধ্বংস কৰে। সম্পৰ্কত হাৰ জিক নাথাকে, ইয়াত কেৱল বুজাবুজিহে থাকে। আৰু 4 নম্বৰ কাৰণটো হ'ল এজনে আনজনক সময় নিদিয়াটো। আজিৰ এই জীৱনত চাওক, মোবাইলটো চবচে ডাঙৰ। কাম নাথাকিলে মোবাইল আছে, নহ'লে বন্ধু বান্ধৱ আছে, এজনে আনজনৰ বাবে সময় নাই। এজনে আনজনক সময় নিদিলে কিন্তু সম্পৰ্ক লাহে লাহে ঠাণ্ডা হৈ যায়। আৰু 5 নম্বৰ কাৰণটো হ'ল বিশ্বাসৰ অভাৱ। এজনে আনজনক কিন্তু বিশ্বাস নকৰে, এজনে আনজনক সন্দেহ কৰে, আৰু এই সৰু সৰু সন্দেহবোৰ কিন্তু এদিন ডাঙৰ দেৱাল হৈ উঠে। চাওক, বিশ্বাস নাথাকিলে কিন্তু কোনো সম্পৰ্কই দীঘলীয়া নহয়। বন্ধুসকল, মই জানামতে এই 5টা কাৰণত স্বামী স্ত্ৰীৰ সম্পৰ্কটো বেয়া হয়। আপোনালোকে কি কয়? আৰু কিবা কাৰণ আছে নেকি? যদি থাকে কমেণ্টত ক'ব। তো সম্পৰ্কটো বেয়া কেনেকৈ হয়, কি কাৰণত হয়, এইটো জানিলে এতিয়া বলক এই স্বামী স্ত্ৰীৰ সম্পৰ্কটো কেনেকৈ শুধৰাই পুনৰ সুন্দৰ কৰিব পাৰি। এইটো মই 6টা পদ্ধতিত ভাগ কৰিছোঁ। চাওক, এই পদ্ধতিবোৰ এইটো মই 6টা পদ্ধতিত কৈ আছোঁ। 1 নম্বৰত হ'ল দুয়োজনে বহি খোলাখুলি কথা পাতিবলৈ চেষ্টা কৰিব। মানে এজনে আনজনৰ মনৰ কথাবোৰ খুলি কথা পাতিব, যি আছে লুকাই নাৰাখিব কথাবোৰ, খোলাখুলি কথা পাতিব। সদায় অলপ সময় উলিয়াই একেলগে বহক আৰু মোবাইলটো কিন্তু দূৰত থ'ব। এই সময়ত মোবাইলটো লগত নাৰাখিব। এজনে আনজনৰ লগত খুলি কথা পাতক। এজনে আনজনক বুজিবলৈ চেষ্টা কৰক। ধৰি লওক আপুনি বাহিৰত গোটেই দিনটো কাম কৰি আহিলে বা অফিচত কাম কৰি আহিলে, যিকোনো হওক, আপুনি দিনত ঘৰত নাছিলে, ৰাতি আহিলে ঘৰত, তো দুয়োজন একেলগে বহক, এজনে আনজনক সোধক আজিৰ দিনটো কেনেকুৱা গ'ল, কেনেকুৱা আছিল, ভালে ভালে গৈছে নে নাই, আজি খোৱা বোৱা কি কৰিলা, কি বনালা, কি খালা, বা আপুনি আজি দিনত টিফিনটো টাইমত খাইছিল নে নাই। এনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰ এজনে আনজনৰ লগত শ্বেয়াৰ কৰক। আৰু এই সৰু সৰু কথাবোৰেই কিন্তু ডাঙৰ দূৰত্ব কমায়। আৰু 2 নম্বৰ, শুনিবলৈ শিকক। এজনে আনজনৰ কথাবোৰ শুনক। কেৱল কথা কোৱাটোৱেই যথেষ্ট নহয়, কিন্তু শুনাটোও অতি প্ৰয়োজনীয় হয়। গতিকে এজনে কথা কোৱাৰ সময়ত আনজনে কথাটো পুৰা শুনিব, তাক বাধা নিদিব, পুৰা শুনি ল'ব আগত, পিছত ক'ব যি ক'বলগীয়া আছে। কথা কোৱাৰ সময়ত ভুল ধৰাৰ আগতে অনুভৱ কৰিব যে কথাটো কিয় কৈ আছে, শুনি ল'ব। আৰু শুনা মানেই আধা সমস্যাৰ সমাধান। আৰু 3 নম্বৰ হ'ল এজনে আনজনক ক্ষমা কৰিবলৈ আৰু ক্ষমা বিচাৰিবলৈ শিকক। সম্পৰ্ক বচাবলৈ কেতিয়াবা খালি এটা বাক্যই কিন্তু যথেষ্ট। একবাৰ খালি ক'লেই হ'ল যে মই ভুল কৰিছিলোঁ বা মোৰ ভুল হৈছিল, মোক ক্ষমা কৰি দিয়ক। ক্ষমা বিচাৰিলে মানটো সৰু নহয়, কিন্তু
ক্ষমা বিচাৰিলে সম্পৰ্ক ডাঙৰ হয়। কেতিয়াবা কেতিয়াবা এনেকুৱাও হয় যে এজনৰ ভুল হৈ গ'ল বা ভুল হৈছিল, সেইটো মনত লৈ নাৰাখিব, লগে লগে ভুলটো স্বীকাৰ কৰি ল'ব। আৰু 4 নম্বৰ হ'ল একেলগে সময় কটাওক, একেলগে খোৱা বোৱা কৰক, একেলগে ক'ৰবাত ফুৰিবলৈ যাওক, একেলগে বহি হাঁহি ধেমালি কৰক, আৰু এইটোৱেই কিন্তু সম্পৰ্ক পুনৰ জীয়াই তোলে। 5 নম্বৰত এজনে আনজনক সন্মান দিয়ক। স্বামী হওক বা স্ত্ৰী হওক, দুইজনেই কিন্তু সন্মান বিচাৰে। সেইকাৰণে কথা কোৱাৰ সময়ত এজনে আনজনক তুচ্ছ নকৰিব, আনৰ আগত অপমান নকৰিব, আৰু সন্মান থাকিলেই কিন্তু ভাল পোৱা পৰি থাকে। আৰু 6 নম্বৰ হ'ল তুলনা নকৰিব, তুলনা কৰা বন্ধ কৰক। যেনিবা অমুকৰ স্বামীয়ে এনেকুৱা, অমুকৰ স্ত্ৰীয়ে তেনেকুৱা, এইবিলাক বন্ধ কৰক। আজিকালি কিন্তু এইবিলাক হৈয়ে থাকে। স্বামীয়ে ক'ব অমুকৰ স্ত্ৰীয়ে কিমান ধুনীয়াকৈ ঘৰখন চম্ভালি আছে, তুমিতো কৰিব নোৱাৰা। স্ত্ৰীয়ে ক'ব অমুকৰ স্বামীয়ে তেখেতৰ স্ত্ৰীক কিমান মৰমে ৰাখি আছে, তাইৰ কাৰণে সদায় এইটো আনে সেইটো আনে, এনেকুৱা ধৰণৰ আৰু বহুতো কিবা কিবি থাকে। আৰু এই তুলনাবোৰেই কিন্তু সম্পৰ্কটোক বিষাক্ত কৰি তোলে। বন্ধুসকল, স্বামী স্ত্ৰীৰ সম্পৰ্কটো কোনো হাৰা জিকাৰ মেচ নহয়। কিন্তু এই সম্পৰ্কটো হৈছে এটা জীৱনৰ যাত্ৰা, য'ত দুয়োজনে একেলগে আগবাঢ়িব লাগে। সমস্যাৰ সমাধান কৰিব বিচাৰিলেই সম্পৰ্কটো বাচি থাকে। আৰু সমাধানৰ বাবে অলপ কথা বতৰা, অলপ সময় দিয়া, অলপ বুজাবুজি, আৰু এজনে আনজনৰ প্ৰতি অলপ বিশ্বাস ৰাখা, এইবোৰেই স্বামী স্ত্ৰীৰ সম্পৰ্ক পুনৰ সুন্দৰ কৰিবলৈ কিন্তু যথেষ্ট। তো বন্ধুসকল, এই সম্পৰ্কটো সুন্দৰ কৰিবলৈ বা বচাবলৈ মই সংক্ষেপে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে, আৰু সেইবোৰ আপোনালোকে আপোনালোকৰ জীৱনত প্ৰয়োগ কৰিব আৰু সম্পৰ্কটো বচাবলৈ চেষ্টা কৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভাল বেয়া। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। বেলেগ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সুখে থাকক, শান্তিতে থাকক। জয় আই।